হেল্ল' এভৰিৱান, মোৰ আন এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ বাৰু কেতিয়াবা এনেকুৱা হৈ পাইছেনে? আপোনালোকে কিবা এটা বস্তু ল'ম বুলি ভাবি অনলাইনত আপোনালোকে উইছ লিষ্ট কৰি থৈ দিছে আৰু হঠাৎ আপোনালোকে সেই বস্তুটো মলত যাই পেলাই আপোনালোকে গিফ্ট পাই গ'ল। তো কেনেকুৱা লাগিব ভাবিবচোন। তো মোৰো তেনেকুৱাই হ'ল। সেইদিনাখনে মানুহজন, মই আৰু মোৰ মাহী ল'ৰা ভাইজান আহিছিলে। আমি তিনিওজন গৈছিলোঁ পেচিফিক মললৈ আৰু তাতেতো শ্ব'ৰুমবিলাক থাকে, আউটলেট থাকে আৰু সেইবোৰৰ পৰা অকণমান কিবা কিবি চাই আমি কিবা অলপ শ্বপিং কৰিলোঁ। তাৰপিছত মোৰ হঠাতে চকু গ'ল এয়া মোৰ ঘড়ীটোলৈ, কাৰণ এই ঘড়ীটো মই উইছ লিষ্ট কৰি থৈ দিছিলোঁ আৰু সেইকাৰণে মোৰ বহুত ভাল লাগিলে। আৰু পিন্ধি চোৱাত মানুহজনে ক'লে যে ভাল লাগিছে তোমাৰ তাতে, তুমি লৈ লোৱা। মই ভবা নাছিলোঁ যে তেওঁ মোক গিফ্ট কৰি দিব। একচুৱেলি কাৰোবাৰ কাৰণে 1,00,000 টকাটো এক্সপেঞ্চিভ গিফ্ট, কাৰোবাৰ কাৰণে 10-15 হাজাৰ টকীয়াটো এক্সপেঞ্চিভ গিফ্ট আৰু কাৰোবাৰ কাৰণে 500 টকীয়া গিফ্টটো এক্সপেঞ্চিভ হ'ব পাৰে। তো তেনেকুৱাই হ'ল বাৰু, বাকী যিয়ে নহওক আৰু এতিয়া ঘড়ীটো মোৰ কেনেকুৱা লাগিছে জনাব। আৰু মই সঁচাকৈ ভবা নাছিলোঁ, তেওঁক সুধিছোঁ মই বাৰে বাৰে, তুমি দিবানে? তেওঁ কৈছে অঁ লৈ লোৱা। মই ইমান হেপ্পী হৈ গ'লোঁ ন। থেংক ইউ ছ' মাছ মাই লাভ, থেংক ইউ ছ' মাছ। মোৰ বহুত বেছি ভাল লাগিছে। আৰু এতিয়া আমি শ্বপিং কৰি কিবা কিবি অকণমান ল'বলগীয়া আছিলে, তেওঁ অকণমান শ্বপিং কৰিলে আৰু এতিয়া ওলাই ল'লোঁ। আৰু আপোনালোকে জনাবচোন, এই ঘড়ীটো কপাৰ বেছত আজিকালি বহুত ট্ৰেণ্ডত চলি আছে, কেনেকুৱা লাগিছে জনাবচোন। আৰু এতিয়া আমি তাতেই ডিনাৰ কৰি ল'লোঁ, কৰি পেলাই ওলাই ল'লোঁ। আৰু আজিলৈ ইমানেই। ভিডিঅ'টি কেনেকুৱা লাগিল জনাব। বাই।